নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈছোঁ HS ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ প্ৰথম চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰখিনি। আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এই ভিডিঅ'টোত তোমালোকৰ বাবে লৈ আহিছোঁ অনুশীলনী গোটেইখিনি প্ৰশ্ন উত্তৰ, লগতে কুৱেশ্যন বেংক আৰু কুৱেশ্যন পেপাৰ, যিবোৰ কুৱেশ্যন এনচাৰ আমাক আহি গৈছে এই বছৰ ধৰি, এই সকলোবোৰ মই তোমালোকৰ বাবে ইয়াত লৈ আহিছোঁ। বিশেষকৈ আমাক নোটছৰহে প্ৰয়োজন হয়, গতিকে মই তোমালোকৰ বাবে গোটেইখিনি প্ৰশ্ন উত্তৰ যোগান ধৰিছোঁ। আহাচোন চাওক, প্ৰথমতে স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষ আৰু আমাৰ মাধ্যমিক শিক্ষা। আহাচোন চাওক, ইয়াত কি আছে। প্ৰথমতে মাধ্যমিক শিক্ষা আয়োগ নিযুক্তিৰ চৰ্তসমূহ বা কাৰণসমূহ কি তোমালোকে চোৱা। এটা উত্তৰকে কিবা ধৰণৰ প্ৰশ্ন দি সুধিব পাৰে। মাধ্যমিক শিক্ষা আয়োগ গঠনৰ কি অৰ্থ নিহিত হৈ আছে, বা মাধ্যমিক শিক্ষা আয়োগৰ মূল কাৰ্যসমূহ কি। 1952 চনৰ ছেপ্টেম্বৰ মাহত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগ কাৰ্য চৰ্ত অৰ্থসমূহ হ'ল: প্ৰথমতে মাধ্যমিক শিক্ষাৰ লক্ষ্য, বিষয়বস্তু আৰু গঠন সম্পৰ্কে অধ্যয়ন কৰা। দ্বিতীয়তে বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আত্ম সম্বন্ধ আৰু আন সমস্যাসমূহৰ বাবে ল'ব লগা ব্যৱস্থা সম্বন্ধে অধ্যয়ন কৰা। তৃতীয়তে প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্বন্ধ স্থাপন কৰা। চতুৰ্থতে অন্যান্য প্ৰাসংগিক সমস্যাসমূহৰ সম্পৰ্কে অধ্যয়ন কৰা। 2 নম্বৰত আছে মাধ্যমিক শিক্ষা আয়োগ কি পৰিস্থিতিত গঠন কৰিব লগা হৈছিল, বা মুডালিয়াৰ আয়োগ নিযুক্তিৰ প্ৰয়োজনীয়তা সৃষ্টি কৰা পৰিস্থিতি ব্যাখ্যা কৰা। আহাচোন চাওক যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পৰৱৰ্তী সময়ছোৱাত দেশত প্ৰচলিত হৈ থকা মাধ্যমিক শিক্ষা ব্যৱস্থাটো যথেষ্ট অনুন্নত আছিল। মাধ্যমিক শিক্ষাৰ তেনে ব্যৱস্থা নিৰীক্ষণ কৰিয়েই কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আৰু মূল্যায়ন কৰা উপলব্ধি কৰি 1949 চনতে এখন মাধ্যমিক শিক্ষা আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰে। এনে প্ৰস্তাৱ পুনৰ 1951 চনত পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰে। ফলস্বৰূপে 1952 চনৰ 23 ছেপ্টেম্বৰত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হয়। এই আয়োগৰ সভাপতি আছিল সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড লক্ষ্মণস্বামী মুডালিয়াৰ। তেওঁৰ নাম অনুসৰিয়ে এই আয়োগৰ নাম এটা হ'ল মুডালিয়াৰ আয়োগ। আয়োগখনত সৰ্বমুঠ 9 জন সদস্য আছিল, তাৰে 2 জন বিদেশী শিক্ষাবিদ আছিল। মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশবোৰ অধ্যয়ন কৰি 18টা অধ্যায়যুক্ত প্ৰতিবেদন প্ৰস্তুত কৰি ভাৰত চৰকাৰক অৰ্পণ কৰিছিল। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। এয়া 2013, 16 আৰু 23ত আহিছে, আপোনালোকে চাব পাৰে। প্ৰচলিত শিক্ষা আসোঁৱাহসমূহ বা দোষসমূহ বা দুৰ্বলতা বা সমস্যাসমূহ আলোচনা কৰা। ইয়াত হৈছে 1 নম্বৰ জীৱনৰ পৰা বিচ্ছিন্ন, 2 নম্বৰ সংকীৰ্ণ আৰু একপক্ষীয়, 3 নম্বৰ ইংৰাজী ভাষাৰ প্ৰাধান্য। ভিডিঅ'টো মই পঢ়ি নিদিওঁ, আপোনালোকে ভিডিঅ' ষ্টপ কৰি আপোনালোকে লিখি ল'ব পাৰে, যিহেতু এই কুৱেশ্যনটো আহিছে, অহাৰ সম্ভাৱনাও থাকে। চতুৰ্থটো চাওঁ। চতুৰ্থতে হৈছে ছাত্ৰ শিক্ষকৰ ব্যক্তিগত সম্পৰ্ক অভাৱ। 5 নম্বৰটো হৈছে ত্ৰুটিপূৰ্ণ শিক্ষা পদ্ধতি। 6 নম্বৰ পৰীক্ষাৰ প্ৰাধান্য। মাধ্যমিক শিক্ষা আয়োগে 1952-53 চনত আগবঢ়োৱা শিক্ষাৰ লক্ষ্যসমূহ আলোচনা কৰা। গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। ভিডিঅ'টো ষ্টপ কৰি তোমালোকে লিখি ল'ব পাৰা, যদি কিবা ধৰি নোপোৱা মোক জনাই দিম। কাৰণ বহুতো কুৱেশ্যন মই তোমালোকৰ বাবে লৈ আহিছোঁ, যিটো পঢ়ি দিয়া সম্ভৱ নহয়। আৰু যদি বিচৰা পঢ়ি দিবলৈ, মই তেন্তে পঢ়ি দিম। দ্বিতীয়তে হৈছে বৃত্তিমূলক যোগ্যতাৰ উন্নতি। এইটো ডাঙৰকৈ দিয়াৰ কাৰণে হৈছে যে কেতিয়াবা বৃত্তিমূলক যোগ্যতাৰ উন্নতি চমুটোকা আহি যাব পাৰে, সেইটো 2017 চনত আহিছিল। তৃতীয়তে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। চতুৰ্থতে নেতৃত্বৰ শিক্ষা। মাধ্যমিক শিক্ষা আয়োগে অসমৰ মাধ্যমিক শিক্ষাত কেনেদৰে প্ৰভাৱ পেলাইছিল। স্বাধীনতা লাভৰ পিছৰ কালছোৱাত অসমৰ মাধ্যমিক শিক্ষা আধুনিকীকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হয়। সৰ্বভাৰতীয় ভিত্তিত গঢ়ি তোলা মুডালিয়াৰ আয়োগে অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। স্বাধীনতা লাভৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতে মাধ্যমিক শিক্ষাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। 1926 চনৰ পৰা অসমৰ মাধ্যমিক বিদ্যালয়বোৰৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল আৰু পৰীক্ষাও অনুষ্ঠিত কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পৰাই অসমৰ শিক্ষাৰ সমস্ত দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল। তাৰ পাছত মুডালিয়াৰ আয়োগৰ অনুমোদন অনুসৰি 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড স্থাপন কৰা হয়। তেতিয়াৰে পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্ৰশাসনৰ দায়িত্ব এই বোৰ্ডে গ্ৰহণ কৰে আৰু 2টা পৰীক্ষা চলাই নিয়ে। এটা হ'ল স্কুল শিক্ষান্ত পৰীক্ষা আৰু আনটো হ'ল উচ্চ মাধ্যমিক পৰীক্ষা। এনেদৰে মাধ্যমিক শিক্ষা পুনৰ গাঁথনি কাৰ্যকৰী কৰাৰ পাছত ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰে। 1969 পৰা 70 চনৰ হিচাপ অনুসৰি অসমৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা 70খন আৰু হাইস্কুলৰ সংখ্যা 12খন হৈ গ'ল।
এই কুৱেশ্যনটো চোৱা, অসমৰ মাধ্যমিক শিক্ষাৰ সম্পৰ্ক আলোচনা কৰা। এইটো চোৱা 2014, 12, 18, 19, 23 কিমানখিনি বছৰত আহিছে, গতিকে চাই থোৱাটো ভাল। অসমৰ মাধ্যমিক শিক্ষাৰ সম্পৰ্কে আলোচনা কৰা, অথবা তোমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘনে দেখা দিয়া কেইটামান সমস্যা উল্লেখ কৰা, অথবা অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনিক সমস্যাসমূহ আলোচনা কৰা। প্ৰথমতে উদ্দেশ্য ভিত্তিক সমস্যা, দ্বিতীয়তে বৈষয়িক সমস্যা, তৃতীয়তে পৰীক্ষা ব্যৱস্থাৰ ত্ৰুটি, চতুৰ্থতে সময়মতে পাঠ্যপুথি প্ৰকাশৰ অক্ষমতা, নিয়মিত পৰিদৰ্শনৰ অভাৱ, অপচয়। মই ইয়াত গোটেইখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। মই এক্সপ্লেইন কৰি নিদিওঁ, কাৰণ তোমালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰা। যদি মই এক্সপ্লেইন কৰিব যাওঁ তেন্তে ভিডিঅ'টো 2 ঘণ্টামান হৈ যাব, কাৰণ ইয়াত বহুতো কুৱেশ্যন লৈ আহিছোঁ। কাৰণ কুৱেশ্যন বেংকৰ কুৱেশ্যনো আছে, কুৱেশ্যন পেপাৰৰ কুৱেশ্যনো আছে, ভিতৰুৱা অন্য বাকীবোৰ কুৱেশ্যন থকাৰ লগতে অনুশীলনী কুৱেশ্যনসমূহ আছে। গতিকে ভিডিঅ'টো তোমালোকে ষ্টপ কৰি লিখি ল'বা। চমু টোকা চাওক, অসমৰ মাধ্যমিক শিক্ষা বোৰ্ড। এইটো কাৰ্য বা দফা আহি যাব পাৰে। মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ মতে 1965 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হয়। চৰকাৰে মাধ্যমিক শিক্ষাৰ প্ৰসাৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু উন্নীতকৰণৰ সকলো দায়িত্ব এই বৰ্ডৰ হাতত অৰ্পণ কৰিছিল। অৱশ্যে শিক্ষা বিভাগে স্বীকৃতি দিয়া সকলো ধৰণৰ মাধ্যমিক বিদ্যালয়সমূহে শিক্ষা বোৰ্ডে পৰিচালনা কৰিব, আৰু স্বীকৃতি নোপোৱা বিদ্যালয়ে শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ বৃত্তিগত সহায় সহযোগিতা অংশগ্ৰহণ কৰিব নোৱাৰিব। আনকি স্বীকৃতি নোপোৱা স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ জলপানি নাপাব। শিক্ষা বিভাগৰ পৰা স্বীকৃতি নোপোৱা বিদ্যালয়ে পৰীক্ষাৰ বাবে শিক্ষাৰ্থী পঠিয়াব নোৱাৰিব। ইয়াৰ উপৰিও এনে বিদ্যালয়বোৰে বৰ্ডে প্ৰদান কৰা অন্যান্য সা-সুবিধাৰ পৰাও বঞ্চিত হ'ব। 1952 চনত গঠিত হোৱা মুডালিয়াৰ আয়োগে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ বাবে এই বৰ্ডখন গঠনৰ পৰামৰ্শ দিছিল। তেতিয়াৰে পৰা পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ে পালন কৰি অহা মাধ্যমিক শিক্ষাৰ সমস্ত দায়িত্ব এই বৰ্ডক প্ৰদান কৰা হয়। বৰ্ডে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ প্ৰণালী প্ৰস্তুত কৰি প্ৰকাশ কৰে, ছাত্ৰ-ছাত্ৰীসকলৰ জলপানি দিয়ে, পৰীক্ষা অনুষ্ঠিত কৰে, পৰীক্ষাত কৃতকাৰ্য হোৱা শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে। এইটো চোৱা, দ্বিতীয়তে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বা পৰিষদ। স্বাধীনতা লাভৰ পিছত কালছোৱাত অসমৰ শিক্ষা আধুনিকীকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত 1964 চনত গঠিত হোৱা কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হয়। এই সংসদে মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰে পৰা আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধ্যমিক শিক্ষা বৰ্ডৰ হাতত থকা উচ্চতৰ মাধ্যমিক শিক্ষাৰ সকলো দায়িত্ব সংসদৰ হাতলৈ আহে। সংসদে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুতি, পাঠ্যক্ৰম প্ৰণয়ন, পৰীক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰি আদি সকলো ধৰণৰ দায়িত্ব পালন কৰে। বিদ্যালয়ৰ বাহিৰে মহাবিদ্যালয় পৰ্যায়তো উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা সংলগ্ন হৈ আছে, যদিও ইয়াৰ সম্পূৰ্ণ দায়িত্ব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতত থাকে। যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰি দিবা, মই ৰিপ্লাই দি দিম। মাধ্যমিক শিক্ষা বৰ্ডৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা, সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰা, পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা, জলপানি আৰু পুৰস্কাৰ ব্যৱস্থা কৰা বা বিতৰণ শিক্ষা বৰ্ডে কৰিব। মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা। চমু প্ৰশ্ন উত্তৰখিনি চাওঁ। এইখিনি কুৱেশ্যন বেংকৰ বিশেষকৈ, লগতে কুৱেশ্যন পেপাৰৰো আছে। মুডালিয়াৰ আয়োগে প্ৰচলিত মাধ্যমিক শিক্ষা কিয় সংকীৰ্ণ আৰু একপক্ষীয় বুলি কৈছিল? মুডালিয়াৰ আয়োগে প্ৰচলিত মাধ্যমিক শিক্ষাক সংকীৰ্ণ আৰু একপক্ষীয় শিক্ষা বুলি কৈছিল কাৰণ এই শিক্ষাই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশত কোনো সহায় কৰিব নোৱাৰে। ছাত্ৰসকলৰ নেতৃত্ব প্ৰদান আৰু গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ লিখা। ছাত্ৰসকলে সামাজিক পৰিস্থিতিবোৰ গভীৰ আৰু স্পষ্ট বুজিব পাৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকে ৰাষ্ট্ৰীয় জীৱনৰ উৎকৰ্ষ সাধনৰ বাবে উন্নত গুণমানৰ চৰিত্ৰ গঠন কৰিব লাগিব। মাধ্যমিক শিক্ষা বৰ্ড আৰু অসম গঠনৰ উদ্দেশ্য কি আছিল? মাধ্যমিক শিক্ষা ব্যৱস্থাৰ নিয়ন্ত্ৰণ, পৰিকল্পনা আৰু উন্নীতকৰণ কৰা। অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় কিমান চনত স্থাপন হয়? 1835 চনত। 2015 চনত আহিছে। অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি? গুৱাহাটী ছেমিনাৰী স্কুল। মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনত চৰকাৰৰ ওপৰত কিমান চনত দাখিল কৰা হয়? 1953 চনৰ 29 আগষ্টত। গুৱাহাটী ছেমিনাৰী স্কুলৰ বৰ্তমান নাম কি? কটন কলেজিয়েট স্কুল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত গঠন হয়? 1984। অসম মাধ্যমিক শিক্ষা আইন কিমান চনত? 1961 চনত। অসম মাধ্যমিক শিক্ষা বৰ্ড কিমান চনত? 1962 চনত। অসম মাধ্যমিক শিক্ষা বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? গুৱাহাটী বামুণী মৈদামত অৱস্থিত। 1948 চনত গুৱাহাটী শিক্ষা নিয়ন্ত্ৰণ কোনখন বিশ্ববিদ্যালয় মাধ্যমিক শিক্ষা নিয়ন্ত্ৰণ কোনখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ হস্তান্তৰ কৰে? কলিকতা বিশ্ববিদ্যালয়। কোনখন আইন অনুসৰি অসম মাধ্যমিক শিক্ষা বৰ্ড গঠন কৰা হৈছিল?
অসম মাধ্যমিক শিক্ষা আইন। কিমান মাধ্যমিক শিক্ষা বৰ্ডৰ অসমৰ প্ৰথম পূৰ্ণকালীন অধ্যক্ষজন কিমান চনত নিয়োগ কৰা হয়? 1974। শুদ্ধ অশুদ্ধ চাই ল'ব পাৰা। মই পঢ়ি নিদিওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তোমালোকৰ বাবে মই কুৱেশ্যনখিনি যোগান ধৰিছোঁ। যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্ট দি দিবা, মই লগতে ৰিপ্লাই দি দিম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু অনুশীলনী গোটেইখিনি কুৱেশ্যন মই দি দিছোঁ তোমালোকৰ বাবে। চাই ল'ব পাৰা। অসমৰ মাধ্যমিক শিক্ষা আইন 1961 চনত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰস্তাৱসমূহ। এই আইন সমগ্ৰ অসমত প্ৰযোজ্য হ'ব। অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলো মাধ্যমিক বিদ্যালয় আন কোনো বৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষা নিয়ন্ত্ৰণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা বোৰ্ড নামেৰে এখন বোৰ্ড গঠন কৰিব। মাধ্যমিক শিক্ষা বোৰ্ডখন বিভিন্ন ধৰণৰ সদস্য লৈ গঠিত হ'ব, যেনে শিক্ষা বিভাগৰ সঞ্চালক বৰ্ডৰ সভাপতি হ'ব, কৃষি বিভাগৰ সঞ্চালক, কাৰিকৰী বিভাগৰ সঞ্চালক। এই বৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ কমিটিৰ সদস্য হ'ব। ইয়াত চোৱা কোঠাৰী আয়োগ, মই ইয়াত দি দিছোঁ ভালকৈ। ইয়াত হৈছে 1964-66 চনৰ শিক্ষা আয়োগৰ লক্ষ্য উদ্দেশ্য কি, বা কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰ কি, বা কোঠাৰী আয়োগৰ প্ৰস্তাৱিত শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। কোঠাৰী আয়োগৰ প্ৰতিবেদনত জাতীয় শিক্ষাৰ তোমালোকে চাই ল'ব পাৰা। উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল। উৎপাদনৰ বাবে শিক্ষা, ইয়াৰ ভিতৰত হ'ব বিজ্ঞান শিক্ষা, কৰ্ম অভিজ্ঞতা, বৃত্তিমুখীকৰণ। এইটো আহিছিল 25-15 চনত। দ্বিতীয়তে সামাজিক আৰু জাতীয় সংহতিৰ বাবে শিক্ষা, ইয়াৰ চাব পইণ্টখিনি এইখিনি। দ্বিতীয়তে শিক্ষা আৰু আধুনিকীকৰণ প্ৰক্ৰিয়া, ইয়াৰ চাব পইণ্টখিনি এইখিনি। জ্ঞানৰ বিস্ফোৰণ, দ্ৰুত সামাজিক পৰিৱৰ্তন, দ্ৰুত অগ্ৰগতিৰ বিকাশ প্ৰয়োজন, আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি। চতুৰ্থতে গণতন্ত্ৰ সুদৃঢ়ৰ বাবে শিক্ষা, ইয়াত চাব পাৰা চাব পইণ্ট। পঞ্চমতে সামাজিক, নৈতিক, আধ্যাত্মিক মূল্যবোধৰ ভাৱ বিকাশ সাধন কৰা। কাৰণ চোৱা কুৱেশ্যন গোটেইখিনি মই পঢ়ি দিয়াটো সম্ভৱ নহয়, 2 ঘণ্টা লাগিব। মই ভিডিঅ' বনাই দিব পাৰিম মোৰ ভিউজৰ কাৰণে, কিন্তু মই তোমালোকৰ লাভৰ কাৰণেহে চাইছোঁ। তোমালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰা। মাধ্যমিক শিক্ষা বৃত্তিমুখী সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ হ'ল: শিক্ষা কৰ্ম অভিজ্ঞতাৰ মানসিকতাৰে বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰিব লাগে। আয়োগে মত পোষণ কৰে যে বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ মূল উদ্দেশ্য হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰা আৰু দক্ষ মানৱ শক্তিৰ বৃদ্ধি কৰা। ইয়াত চোৱা মেইন পইণ্টকেইটা দি দিছোঁ। 1964 শিক্ষা আয়োগৰ অনুমতি। শিক্ষা সংগঠনটোৰ লগত তোমাৰ পৰিচিতি দেখুওৱা, অথবা 1964 পৰা 66 শিক্ষা আয়োগে পৰামৰ্শ প্ৰদান কৰা শিক্ষা গাঁথনি সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইটো উত্তৰটো এইটো, বা 10+2+3 শিক্ষাৰ গাঁথনি লিখা। চাব পাৰা। কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ এইখিনি। কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ সংগঠন কি কি আছিল এইখিনি। অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত কোঠাৰী আয়োগৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। চাব পাৰা। এইটো চোৱা। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ, এইটো 2014-15ত আহিছে কেইবাবাৰো। পৰামৰ্শসমূহ হ'ল: শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে বৈষম্যমূলক শিক্ষা ব্যৱস্থা আঁতৰ কৰিব লাগিব, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি দিব লাগে, মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম প্ৰায়োগিক বিধৰ কৰি তুলিব লাগে, মাধ্যমিক শিক্ষাত বৃত্তিমূলক বিষয় অন্তৰ্ভুক্ত কৰিব লাগে। 1964 চনৰ শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গঠনটো হ'ল 10+2+3। ইয়াত 10 বছৰীয়া বিদ্যালয় শিক্ষা, 2 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা আৰু 3 বছৰীয়া ডিগ্ৰী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। মাধ্যমিক শিক্ষাক কিয় জাতি গঠনৰ শিক্ষা বুলি কোৱা হয়, ইয়াত চাব পাৰা। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু চাই থোৱাটো ভাল। লগতে কৰ্ম অভিজ্ঞতা কি চাব পাৰা। শিক্ষাৰ বৃত্তিমুখী বুলিলে কি বুজায়? শিক্ষা বৃত্তিমুখীকৰণৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তি বৃদ্ধি কৰা। বৃত্তিমুখী শিক্ষাত এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত কৰা আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট বৃত্তিৰ বাবে উপযুক্ত কৰি তোলা। ইয়াত চোৱা শ্বৰ্ট কুৱেশ্যনসমূহ মই আকৌ লৈ আহিছোঁ, ইয়াত চাব পাৰা। ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা। যদি কিবা বুজি নোপোৱা মোক কৈ দিবা। কোঠাৰী আয়োগে +2 স্তৰত 60% শিক্ষাৰ্থী বৃত্তিমূলক শাখালৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছিল। অশুদ্ধ। ইয়াত শুদ্ধ অশুদ্ধ দিছোঁ। লগতে অসমত 12 বছৰীয়া মাধ্যমিক শিক্ষা 1973 চনৰ পৰা প্ৰৱৰ্তন কৰা হ'ব। শুদ্ধ। কোঠাৰী আয়োগৰ মতে স্কুলীয়া শিক্ষা 10 বছৰ হোৱা উচিত। শুদ্ধ। কোঠাৰী আয়োগে বহুমুখী শিক্ষা বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল। শুদ্ধ। স্বাধীনতাৰ আগত অসমৰ মাধ্যমিক শিক্ষা কলিকতা বিশ্ববিদ্যালয়ে নিয়ন্ত্ৰণ কৰিছিল। শুদ্ধ।
1964 পৰা 66 প্ৰতিবেদনখনৰ নাম শিক্ষা প্ৰতিবেদন। শিক্ষা আৰু জাতীয় বিকাশ। মই ইয়াত তোমালোকৰ বাবে কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ, লগতে অনুশীলনী আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে গোটেইখিনি লৈ আহিছোঁ। ইয়াত কমেও 100টামান কুৱেশ্যন আছে। তোমালোকে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। যদি তোমালোকে বুজি নোপোৱা তেন্তে মোক কৈ দিবা, মই কমেণ্টত কৈ দিবা, মই লগে লগে তোমালোকৰ বাবে বেলেগ ভিডিঅ' লৈ আহিম বা কমেণ্টৰ ৰিপ্লাই দি দিম। ধন্যবাদ।